Hello everyone and welcome back to my YouTube channel. আপোনালোকক মোৰ সমাৰ সিমিজ ব্লগাৰ চেনেলটোলৈ স্বাগতম জনাইছো। Friends মনে মোৰ মাহি ঘৰলে মোৰ ককা আৰু আইতা ঘৰলে গৈছিলো তাতে সৰু মাহিজনীও থাকে আৰু হে তালে গৈছিলো মই আৰু তাতে বেছি দিঘল নহয় অকমানি সৰুকে এটা ব্লগ তাতে বনাইছিলো মাহি মোবাইল টুপা আৰু হে ব্লগটো এতিয়া ইয়াতে মই দেখাম আপোনালোকক যদি ভাল পায় প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহক আমি এই ব্লগটো ষ্টাৰ্ট কৰো everyone and welcome back to my YouTube channel আপোনালোকক মোৰ এই সমাৰ সিমিজ ব্লগাৰ চেনেলটোলৈ স্বাগতম জনাইছো friends আপোনালোকে সাকে গম পাইছে মই ক'ত আছো friends আজি মই মোৰ ককা আৰু আইতাৰ ঘৰত আছো এটো মই ব্লগটো কালি আহিলো মই সন্ধিয়া পাইছো এই কাৰণে কালি ৰাতি কৰিব নোৱাৰিলো আজি কৰিছো ৰাতিপুৱা এতিয়া 9টা নাই বজা 8টা মান বাজিছে আৰু আমি ৰাতিপুৱা চাহ খালো চাহ বিস্কুট আৰু লখমৰ পিছতে আমি ব্ৰেড বাটাৰ খাম আৰু হেবিলাক খাম আৰু হে আপোনালোকে চাওক এই ব্লগটো বহুত ভাল লাগিব আৰু আজি ডে 2 আৰু কাইলে থাকিবও পাও নহলে কাইলে মোৰ মতে থাকিম নেকি কাইলে থাকিম তে কাইলেও ব্লগ এটা বনাব পাৰো আৰু হে আপোনালোকে চাওক এই ব্লগটো আৰু আপোনালোকে ভাল পালে প্লিজ এতে কৈ দিও লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব Friends, আমি আজি ৰাতিপুৱা ব্ৰেড বাটাৰ নাখাও ব্ৰেড বাটাৰ খালে ৰাতিপুৱা গেছ টাইপ হয় আৰু এতিয়া মাহিয়ে ৰুটি বনাই আছে ৰুটি আৰু বাটাৰ খাম আৰু হেয়া দেখাম মই মাহিকো আৰু তাই ৰুটি বনাই আছে আৰু হেয়া আপোনালোকে চাই থাকক এই ব্লগটো একদম এন্ডলৈকে আপোনালোকে চাই থাকক Friends, এয়া মাহিয়ে এয়া ৰুটি বেলি আছে হাই আৰু আজি ৰুটি খাম আমি ব্ৰেড বাটাৰ নাখাও আপোনালোকে কৈছে ৰাতিপুৱা ইমানো খাই ভাল নালাগে ব্ৰেড বাটাৰ আৰু ৰুটি খাম আমি আৰু মাহি এটা ইউটিউব চেনেল আছে অলপ দিন হৈছে কিমান দিন হৈছে 15 দিন মান হৈছে তাৰ আপোনালোকে মোৰ চেনেলটো চাই পেলাই ভাল পালে আপোনালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো আৰু তাই তাই সৈতে বুলি মাতিব আপোনালোকে ডেসক্ৰিপচনত মই লিংকটো দি দিম চেনেলৰ আৰু তাত তাই গান গায় আৰু তাই এজনী সিংগাৰ আৰু আগতে গাইছিল সৰুতেও তাই ফাংচন বিলাকত আৰু আপোনালোকে ভাল পালে প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব আৰু এয়া আমি আজি ৰুটি খাম আৰু আইতাই পাকঘৰত কিবা কাম কৰি আছে নে কিবা কৰি আছে আৰু কাকা বাৰান্দাত আগফালৰ বাৰান্দাত বহি আছে আৰু এতিয়া আমি খাম আৰু তাৰ পিছত আকৌ লগ পাই Friends, আমি এটা দুপৰীয়াৰ আহাৰটো কৰিলো আৰু ৰাতিপুৱা আমি খা খালো আপোনালোকক নেদেখালো ইনে সময় পটককে গলগে সময় আৰু এতিয়া দুপৰীয়া 2টা মান বাজিছে আৰু আমি ভাত খালো আৰু আপোনালোকে চাওক এই ব্লগটো ভাল পাব যদি ভাল পায় আৰু জানে কি কৰিব লাইক কৰিব আৰু হে আপোনালোকে চাওক এই ব্লগটো আৰু এতিয়া আমি আহা কৰিলো আৰু এতিয়া মই বেছিকৈ ব্লগ কৰিব পৰা নাই কিয় জানে মোৰ হেৰি মাহিয়ে তাইও গান এটা গাই আছে সেইটো মই শ্বুটটো কৰিছো মই মোবাইলটো ধৰি পেলাই মই কৈ থাকিব লগা হৈছে আৰু মই মাহি মোবাইলৰ পৰা এই শ্বুট কৰি আছো ব্লগটো আৰু সেই কাৰণে মই দুটা মোবাইল নাই যে সেই কাৰণে মোৰ মাহিৰ যোনটো গানটো সেইটো মই শ্বুট কৰিব লগা হৈছে এই মোবাইলটো দি আৰু মোৰ ব্লগটো এই মোবাইলটোতে কৰিব লগা হৈছে সেইটো কাৰণে বেছি ব্লগ কৰিব পৰা নাই সেই কাৰণে আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে এই ব্লগটো একদম এন্ডলৈকে চাই থাকক আৰু এতিয়া আবেলি আপোনালোকক লগ পাই আছো আৰু Friends, এতিয়া আবেলিৰ 5টা বাজিছে আৰু ইয়াত বতাহ মাৰি আছে বহুত ধুনীয়া লাগিছে আৰু আপোনালোকক দেখাম আৰু অকমান মই ৰাস্তালৈ যাওঁ বুলি ভাবিছো আৰু আপোনালোককো দেখাম আৰু আপোনালোকে চাওক এই ব্লগটো আৰু মই এই ব্লগটোৰ দুটা পাৰ্ট বনাম এটো আপোনালোকে যোনটো চাইছে এটো ফাৰ্স্ট পাৰ্ট আৰু সেকেন্ড পাৰ্টটো দিম সোনকালে দিম আৰু হেতু মই বনাম বনালো বনাম আৰু মুঠতে আপোনালোকে হেতু চাব আৰু এতিয়া মই অকমান আগফালে যাম আৰু আপোনালোককো দেখাম কাকা হাই দিছে আৰু কাকা বান্দাতে বহি আছে এয়া কাকা আৰু এয়া আইতাই আগফালে কিনতে কথা পাতি আছে আৰু এয়া চাওক এয়া আৰু মাহি ভিতৰত কিবা কাম কৰি আছে হেয়া কাকা এতিয়া মাহি আৰু মই আমি বাৰান্দাতে আছো ইনে অকমান বাৰান্দাত খুজকাই আছে মাহিয়ে এয়া মাহি
বেছি আছে অকণমান গৰম মানে আজি অকণমান গৰম দিনত নাই এতিয়া অকণমান সময় মানে অকণ গৰম লাগিছে আৰু হে আৰু ৰাখাম আৰু ধুনীয়াকৈ লাইট চাইট দি থয় আৰু এফালে চাইডতে দোকান এখন আছে আৰু সেইখনো দেখাম আপোনালোকে চাওক যদি কি ক'ম মুঠতে চাই থাকক আৰু এই ব্লগটো আৰু ফ্ৰেণ্ডছ এখন দোকান আপোনালোকে দেখিছে আৰু এয়া মাংস আৰু এয়া ভাত এয়া কাকা আৰু এয়া কাকাই খাইছে আৰু এয়া আইতাইও খাইছে আৰু এজনী মাহীয়ে খাইছে আৰু আজি মাংস লোকেল মাংস আমি এতিয়া খাম আৰু তাৰপিছত লগ পাই আছোঁ আৰু ফ্ৰেণ্ডছ আমি অলপ সময় মানে আগতে আমি ভাত খালোঁ আৰু আজি মাংস খাই বহুত ভাল লাগিল মাংস জোল আৰু মানে এই ব্লগটো মই এইখিনিতে এণ্ড কৰোঁ বুলি ভাবিছোঁ আৰু দেৰি কৰি নাথাকোঁ আপোনালোক বৰ হ'ব পাৰে আৰু ফ্ৰেণ্ডছ কেনে পালে এই ব্লগটো চাই যদি ভাল পালে প্ৰথমতে ক'লোৱে মই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সাথে যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব